হাই মোৰ নাম ধীৰাজ সো চেনেলটোত বহুত দিনলৈকে একো ভিডিঅ' দিয়া নাই এনে চলি আছে চেনেলটো আৰু ভাবিলো যে আজি ভিডিঅ' বনাও আৰু এনেকৈ ভিডিঅ' বনাব অলপমান কিবা হয় সো যেহেতু মজানাকি চেনেলত বহুত সৰু সৰু ল'ৰা ছোৱালীয়ে মোৰ ভিডিঅ' চাই সেইবাবে ভাবিছো যে এই চেনেলটোত মই 6 7 8 ৰ সৰু সৰু গণিতবিলাক যিবিলাক মানে বেসিক নলেজ থাকে বেছি ডাঙৰ ডিপত নহয় ইয়াত মই কৈ দিম সৰু সৰু বস্তুবিলাক যাতে সিহঁতৰ মনত থাকে সহজে সেইটোৱে ভাবিছো চেনেলত আৰু একো হবা নাই ইয়াৰ বাহিৰে যাতে সিহঁতৰো ভাল হয় সৰু সৰু ল'ৰা ছোৱালীবিলাক যিবিলাকে মোৰ ভিডিঅ' চাই আৰু লগতে কিছুমান এক্সপিৰিয়েন্সৰ কথা কম মোৰ নিজৰ ফালৰ পৰা যিখিনি মই শিকিছো যিখিনি কিতাপ মই পঢ়িছো সেইবিলাকৰ কথা কম সেলফ ইমপ্ৰুভমেন্ট বলা বস্তু মই ইমান ইমপ্ৰুভ নহয় লাইক মই শিকি আছো বহুত বস্তু আৰু মই ভাবো যে শিকি থকাটোৱে আটাইতকৈ ডাঙৰ বস্তু যেতিয়া আমি কৈ দিও যে আমি জানো তেতিয়া আমাৰ ভিতৰত অহংকাৰ আহে আৰু অহংকাৰে সকলো বস্তু শেষ কৰি দিয়ে সো সেইকাৰণে এটা ছাত্ৰ হৈ থকাটো বহুত ভাল আৰু মই সেইটোৱে কৰিব বিচাৰো এই চেনেলত মানে শিকাব বিচাৰো সৰু সৰু ল'ৰা ছোৱালীবিলাক যিহতে ক্লাছ 6 ত 7 ত পঢ়ি আছে বা যিবিলাকে ক্লাছ 9 ত গৈছে আৰু সিহঁতে বেসিক নলেজখিনি পাহৰিছে লাইক সৰু সৰু বস্তু পাইথাগোৰাছ থিওৰাম বা এনেকুৱা সৰু সৰু বস্তু আৰু কি কম তাৰ বাহিৰে একো নাই মোৰ নলেজো ইমান নাই মই ক'ব নোৱাৰো টেলেন্টও ইমান বেলেগ নাই যিখিনি আছে এইটোৱে আছে যে মই ভিডিঅ' বনাব জানো আগত বহি বহি বাস কেমেৰা অন কৰিব জানো লাইট ফিটিং কৰিব জানো আৰু কি জানো আৰু এইটোৱে এইখিনি জানো মই বৰ্তমান কাম নকৰো মজা ৰাখি ভিডিঅ' বনাও আৰু এইটো আৰম্ভ কৰিম এতিয়া আৰু যদি আপোনালোকে ভাল পায় তেতিয়া সেইটো চেনেল মই চলাম আৰু যদি ভাল নাপায় তেনেহ'লে আৰু নচলামে মই এনেকৈ নকওঁ যে মই বহুত ডাঙৰ কিবা সপোন লৈ আৰম্ভ কৰিছো এইটো চেনেল নাই মজানাকিটো এনেকৈ হৈছিল এইটো যদি হয় হ'ব নহ'লে নাই ভাগ্যৰ ওপৰত মই বহুত বিশ্বাস কৰো ভাগ্যক মই বহুত বিশ্বাস কৰো কাৰণ মোৰ হাৰ্ড ৱাৰ্কত ইমান শক্তি নাথাকে ক'ব গ'লে মই কি জানো মই নাজানো কোন দিশত হাৰ্ড ৱাৰ্ক কৰিব লাগে ভাগ্যই বহুত কামত দিয়ে যদি আমি আজি কৈ ইউটিউবাৰ বিলাক ব্লগাৰ বিলাকৰ লাইভ যদি দেখা পাও আমি ভাবো যে সিহঁতে বহুত কষ্ট কৰিছে নহয় সিহঁতে কষ্ট কৰিছে জিঅ' সিম আইছে 4G আইছে মানুহবিলাক নিবনুৱা সেইকাৰণে হিট গৈছে ইউটিউব ভিডিঅ'বিলাক মোৰো ভিডিঅ' সেইকাৰণে হিট গৈছে সেইটোৱে বহুত বস্তু মিলিহে একটা বস্তু হৈছে এনে হোৱা নাই খালি কষ্ট কৰিলে নহব বহুতে বহুত কষ্ট কৰি আছে কিছুমানে ডিপ লেভেলত গৈ কিবা এটা বস্তু পঢ়াই আছে ইউটিউবত তুমি চাবা বহুত এনেকুৱা টিচাৰ আছে একদম ভাল ভাল টিচাৰ আছে যিহতে ডিপ লেভেলত গৈ কিবা এটা বস্তু মানে গভীৰভাৱে কিবা এটা বস্তু বুজাই আছে কিন্তু সেই চেনেলত ভিউ নাই কাৰণ সেইটো চালে আমাৰ জ্ঞান বাঢ়ে আমাকতো জ্ঞান নালাগে আমাক লাগে ভেলিডেশন মানে আমাক এনেকুৱা এজন মানুহ লাগে যাক দেখি আমি ৰিলেট কৰিব পাৰো আৰু সেই মানে ওহো ইয়াৰতো এনেকুৱা যদি আমাৰ ভিতৰত দুখ আছে আমি বেলেগক চাইটো ক'ব পাৰো যে ও ইয়াৰতো ভিতৰত দুখ আছে গতিকে একে এনেকুৱা লাগে আমাক কোনোবাই আহি শিকালে আমি ভাল নাপাওঁ এইটো ভাল বস্তুৱে শিকাওক বা বেয়া বস্তুৱে শিকাওক সেম সেইটোৱে কৈছো সো সেইকাৰণে মই এই চেনেলটো আৰম্ভ কৰিছো যাতে আমি তোমাৰ পৰা মই কিবা শিকিম মোৰ পৰা তুমি কিবা শিকিবা আৰু যিসকল বেছি ভাগে এই ভিডিঅ'টো নাচাব কাৰণ এই চেনেলত মোৰ সাবস্ক্ৰাইবাৰো সিমান নাই আৰু মই কৰিছো মাত্ৰ তথাপিও যিখিনি মানুহে চাইছা মই এটা বস্তু সুধিছো তোমালোকক যিখিনি মানুহে চাইছে তোমালোকক বা আপোনালোকক যিখিনি মানুহে চাইছা আজিৰ পৰা 5 বছৰ পিছত তুমি নিজক ক'ত দেখা কমেন্টত জনাবাচোন আজিৰ পৰা 5 বছৰ পিছত তুমি নিজক ক'ত দেখা এবাৰ চকু বন্ধ কৰি চাবা যে তুমি চাকৰিৰ কাৰণে দৌৰি আছা হয়তো 5 বছৰ পিছত তুমি ভাবা যে মইতো চাকৰি পাম তুমি এক্সাম ক্ৰেক কৰিবৰ কাৰণে কষ্ট কৰি আছা ভাবিবা যে 5 বছৰ পিছত তুমি সেইটো ক্ৰেক কৰিব পাৰিবানে বা তোমাৰ লাইফ ষ্টাইল কি হ'ব তুমি হাজিৰা কৰি আছা কিন্তু হাজিৰাৰ লগতে কিবা এটা বেলেগ বস্তু চাব লাগিব না খালি হাজিৰা কৰিতো জীৱন নাযাব সঁচা কথা শুনিলে বেয়া লাগে কিন্তু নাযায় 300-400 টকাত কি হ'ব আজিকালি দিনত হয় না সেইটোৱে কৈছো মই গতিকে আজিৰ পৰা 5 বছৰ পিছত তুমি কি হ'ব বিচাৰা নিজক কোন পজিশনত দেখা কোনটো পজিশনত বা কিছুমানে বিয়া পাতি ল'ৰা ছোৱালী বনাই স্কুলত পঠাব বিচাৰা সো সেইটোৱে মই সুধিছো কমেন্টত লিখিবাচোন 5 বছৰ পিছত আপোনালোকে নিজক কি ঠাইত দেখা পায় কাৰণ মইও এই সময়ত এইটোৱে ভাবিছিলো যে 5 বছৰ পিছত মই কি হ'ম
এতিয়া যেতিয়া মই ভাবিলোঁ যে 5 বছৰ পিছত মই এইটো হ'ম, লগে লগে মোৰ বহুত বস্তু ছাইড হৈ গ'ল, মোৰ দিমাগৰ পৰা বহুত বেকাৰ বস্তুবিলাক ছাইড হৈ গ'ল, মোৰ 5 বছৰত এইটো হ'ব লগা আছে। গতিকে মই ফেচবুকত গৈ মূল্যবৃদ্ধিৰ ওপৰত লেকচাৰ মাৰি লাভ নাই, হয়নে নহয়? আজি চৰকাৰক গৈ গালি দি লাভ নাই মই, কাৰণ মই এইটো হ'ব লগা আছে। মই আন্দোলন কৰি কি লাভ? ফেচবুকত কমেণ্টত দেখিলে একো চেঞ্জ নহয়, একো ডাল চেঞ্জ নহয়। সঁচা কথা, তুমি মোক 10টা গালি লিখা কমেণ্টত, কি চেঞ্জ হ'ব? দেশত কিবা বদলিব নে? মোৰ লাইফত কিবা বদলিব নে তোমাৰ লাইফত কিবা বদলিব? অলপমান বেয়া লাগিব মোক বেয়া কমেণ্ট পঢ়াৰ পিছত, কিন্তু আকৌ লাইফ একে হ'ব। কিন্তু যদি তুমি সেই বেয়া কমেণ্টটো 10জনক গৈ কোৱা, তাত কোনোৱে হাই লাগিব, কাজিয়া হ'ব, সেইখিনি শেষ আৰু। চ' সেইটোৱে কৈছোঁ, তুমি যদি আজি এইটো বস্তু মোক কোৱা, 5 বছৰ পিছত তুমি নিজক ক'ত দেখা? হয়তো তোমাৰ মাইণ্ডত যিবিলাক আজে বাজে বস্তু আছে সেইবিলাক ছাইড হৈ যাব, কাৰণ তুমি তাতহে যাবা। যেতিয়া তুমি ইয়াৰ পৰা দিল্লীত যাব ভাবিছা, তুমি বাৰে বাৰে গুৱাহাটী ইফালে নেকি, ইফালে শিৱসাগৰ দি যাম নেকি ভাবিব দৰকাৰ নাই, তুমি দিল্লী যাবা। ছেইম সেইটোৱে কৈছোঁ, মোৰো ছেইম একেই হৈছিল। ময়ো ফেচবুকত গৈ কাজিয়া কৰোঁ, আল্টু ফাল্টু এইটো কৰোঁ, কেতিয়াবা বিজেপি কংগ্ৰেছ লৈ মানে এই চৰকাৰ বেয়া, এই চৰকাৰ ভাল আৰম্ভ কৰোঁ, ফেচবুকত গৈ আজি বাজে আৰু মূল্যবৃদ্ধিৰ বিষয়ে কথা কওঁ, কিন্তু কি হয়? একোতো নহয় না। সেইবাবে মই কৈছোঁ, এটা লক্ষ্যৰ প্ৰতি যদি আমি আগবাঢ়ি যাওঁ, বহুত বস্তু নিজে নিজে ছাইড হৈ যায়। মই জানো তুমিও সেইটোৱে কৰা, তুমিওতো মানুহ, ময়ো মানুহ, তুমিও মানুহ। চ' সেইকাৰণে মই চেনেলটো আৰম্ভ কৰিছোঁ, নিজৰ এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিবলৈ, কিছুমান বস্তু যিবিলাক মই কিতাপৰ পৰা শিকিছোঁ সেইবিলাক ইয়াত শ্বেয়াৰ কৰিবলৈ, আৰু লগতে এই 9-10ৰ ল'ৰাবিলাক বা ছোৱালীবিলাকে যিবিলাক সৰু সৰু বেছিক মেথছ পাহৰি গৈছে, সেইসকলক ৰিভাইজ কৰাবলৈ, বা 6-7ৰ গণিতবিলাক পঢ়াবলৈ, সৰু সেইখিনি কৈয়ে এইটো ভিডিঅ'টো মই ইয়াতে সামৰিলোঁ। এইটো মোৰ খালি চেনেলৰ উদ্দেশ্য আছিল, ভৱিষ্যতত কি হ'ব মই নিজে নাজানো। চ' যদি আপোনালোকে ভাল পায় তেনেহ'লে মই চেনেলটো আগবঢ়াম, যদি বেয়া পায় তেনেহ'লে আৰু চ' ধন্যবাদ এইখিনি ভিডিঅ' চোৱাৰ কাৰণে। ক'বলগীয়া মোৰ একোৱেই নাই আজি।